নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগত। আজি মই যাবলৈ ওলাইছোঁ ফেঞ্চি বজাৰ। ফেঞ্চি বজাৰ যাব টানেই লাগে, কাৰণ ৰাস্তাত ইমান জাম থাকে, গাড়ী চলাব আজিকালি টানেই লাগে ৰাস্তাত। কিন্তু যাবতো লাগিব, কাৰণ মোৰ তাঁতশালৰ কিছুমান সামগ্ৰী লাগে, সামগ্ৰীবিলাক আনিব যাব লাগিব। আৰু ফেঞ্চি বজাৰ যামেই যেতিয়া, মই ভাবিলোঁ আপোনালোকক মই দেখুৱাওঁ মই ক'ৰ পৰা তাঁতশালৰ সামগ্ৰীবিলাক আনো, গোটেইখিনি দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ফেঞ্চি বজাৰ বৰ্তমান মানুহ নাই। আহি পালোহি মই সূতা ল'ব লগা দোকানখন।
য'ত মই সূতা কিনো। দোকানখন খুলিছে জাষ্ট ৰাতিপুৱা যে, আধা চাটাৰ খোলাই নাই। এয়া ফল মূলৰ বজাৰৰ মাজতে আছে এই দোকানখন। এইখন দোকানখনৰ নাম কুমাৰ ষ্ট'ৰ। ইয়াতে গোটেই আপোনাৰ তাঁতশালৰ যোগাৰবিলাক পোৱা যায়। সূতাৰ পৰা গোটেই যি লাগে গোটেই পোৱা যায় ইয়াতে। ইয়াৰ পৰাই মই তাঁতশালৰ বস্তুবিলাক লৈ যাই থাকোঁ। ফেঞ্চি বজাৰৰ পৰা ঘৰ আহি পালোহি। মই ফেঞ্চি বজাৰত কি আনিলোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাওক। এই বস্তুটোৱে মই আনিব গৈছিলোঁ ফেঞ্চি বজাৰ। এই বস্তুটো কি হয় আপোনালোকে চাই থাকক। এইটো হৈছে কাপোৰত যে মাৰোঁ আমি গুণাৰ ডিজাইন, সেই গুণাই হৈছে এইটো। এই গুণাটোত 4টা ববিন থাকে। এই ববিন 4টা লগাই পেলাই মহুৰা ফুৰোৱা হয়। সেই মহুৰাটোৰে আমি কাপোৰত মানে গুণাৰ ধুনীয়া ধুনীয়া ডিজাইনবিলাক বনাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে যিসকল লোকে আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।